আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰুমতে শুই আছিলোঁ, কাম নাছিল যিহেতু। আৰু শৰ্মাদা আহিলে, শৰ্মাদাই ঘপককৈ ক'লে যে ব'লা মেঘালয়ৰ পৰা আহোঁগৈ। মেঘালয়ৰ ৰংপুৰ নে ৰংপুৰ মই ইমান ভালকৈ নাজানো, তো তথাপিও শৰ্মাদাই লগ ধৰিলে। তো এতিয়া যাবলৈ ওলাইছোঁ। গা পা ধুলোঁ, অলপ ৰেডি হ'বলৈ বাকী আছে, ৰেডি হৈ লওঁ, চাৰ্ট চোলা পেণ্টকেইটা পিন্ধি আৰু আমি মেঘালয়ৰ দিশে গতি কৰিম। গতিকে আপোনালোকক তাতে কি হৈ যায় বা কিখিনি দেখুৱাব পাৰোঁ, ব'লক আপোনালোকে চাই থাকিব। আৰু আমাৰ ভিডিঅ'বোৰ কেনেকুৱা হৈছে কমেণ্টত জনাব। আৰু কিবা যদি আপোনালোকৰ পৰামৰ্শ দিবলগীয়া আছে কমেণ্টতে জনাই দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ব'লক আমি এতিয়া মেঘালয়ৰ দিশে গতি কৰোঁ। পুৰা জাম, গুৱাহাটীততো জানে আৰু জামটো আৰু কেনেকুৱা। আমি গণেশ মন্দিৰ খানাপাৰা। এয়া আৰু আহি আমি এতিয়া যোৰাবাটৰ পৰা মেঘালয় সোমাই দিম এতিয়া। এয়া মেঘালয় ব'লক মেঘালয় সোমাই গ'লোঁ। এতিয়া আমি ৰংপুৰ অভিমুখে, পাছৰখিনি পাছত দেখুৱাই যাম। ফালিছে বাইকটো, ভিডিঅ' কৰিবলৈ মানে মোবাইলে হাতত ৰখাবলৈ টান হৈ গৈছে, পূৰা দি দিছে। কিন্তু বসন্তি আমি কোনখন লৈ আহিছোঁ পাছত দেখুৱাম, কিন্তু এখনকে পূৰা ফালি দিয়া হৈছে। ইমান স্পীড বাইক চলোৱাটো ভাল নহয়, তথাপিও আৰু যিহেতু কণ্ট্ৰল আছে চলাইছে আৰু সেইটোৱে। আৰু এই শ্বিলং আহিলে এইখিনিয়ে বিশেষ বহুত দেখা পোৱা যায়, আনাৰস লানি বহুত ভাল লাগে আৰু খায়ো ভাল লাগে। আজি যাওঁতে লৈ যাব লাগিব, কিন্তু এতিয়া আহিছোঁহে, গৈ যাওঁতে লৈ যাব লাগিব। আৰু এয়া ট্ৰাকৰ অৱস্থা জ্বলি গৈছিল চাগে দেই। আহি অলপ ৰখিলোঁ মানে কি ইয়াতে দেখিছেনে এক্সিডেণ্ট হৈ গ'ল এখন, কেনেকৈ গিৰি গ'ল, টাৰ্ণিং ল'ব নোৱাৰিলে চাগে, তাৰপিছত পূৰা এক্সিডেণ্ট হৈ গ'ল। এইখিনি কি আনিছিলে জানো, এইখিনি মিঠাতেলৰ গাড়ী চাগে, পূৰা সেইখন দুখনকৈ কেং লগাবলগীয়া হৈ গৈছে। হয়তো টাৰ্ণিং ল'ব নোৱাৰিলে, তো এক্সিডেণ্ট হৈ গ'ল। আৰু ৰাস্তাতে পাই দেখুৱাই দিলোঁ আপোনালোকক। তো শ্বিলং আহিলে সেইকাৰণে স্পীডটো অলপ মেইনটেইন কৰিব লাগে, টাৰ্ণিংটো বেছি। এতিয়া অসমীয়াত ক'ব গ'লে নিয়ন্ত্ৰণ হেৰুৱাই এয়া এক্সিডেণ্ট হৈ গুচি গ'ল। এয়া पूरा बागुड़ी गल। कैसे हो गया भाई? कैसे हो गया? टर्निंग पे टर्निंग नहीं, हाँ टर्निंग नहीं ले पाया। हाँ ठीक है। या किबा सागे प्रग्रेम হৈ আছে দেই, প্ৰেপ কৰাই আছে। এখন কি স্কুল হয়, স্কুলটোৰ নামটো ধৰিব পৰা নাই, কিন্তু ইয়াত পুৰা প্ৰেপ। আৰু ইয়াত এনে তামোল চামোল খাওঁ বুলি ৰখিলোঁ। এইখিনি বাঁহৰ বস্তু দেই, বহুত ধুনীয়াকৈ বনাই থৈছে। তো দেখুৱাম আপোনালোকক। এয়া ডলা মুহা আৰু এইখিনি সজাবলৈ ধুনীয়া বস্তু আছে ইয়াত। তো এয়া
গৈছোঁ তাতে দেখিবলৈ পাইছে চাগে ব'টিং চলি আছে আৰু এয়া শৰ্মাদা দুইটাই পাই গ'লোহি আহিছিলোঁ নামঘৰ বতৰা নাই এনেই আৰু ধেমালিতে আহি পালোহি ধেমালিত পাই গৈছোহি এনজয় কৰিব লাগে ন মানুহে কিমান আৰু কামৰ পিছফালে ঘূৰি থাকিব সেই কামৰ মাজতে আজি কৰি দিলোহি আৰু তো আপোনালোকে দেখিবলৈ পালে আমি ধেমালিতে আহি পাই গ'লোঁ সেই ভিউ পইণ্ট বৰাপানী লেক চালোঁ তো দুটাই এনজয় কৰিলোঁ অলপ আৰুতো ঘূৰি যাওঁতে এনজয় কৰিবলৈ আছে অকণমান তথাপিও কিমানো কামৰ মাজত সোমাই থাকিম শৰ্মাদেও ক'লে ৰুমতে বিহুৱাটো আজি যাওঁ এদিনে তো আহিব লাগিছিলে বেলেগ এডোখৰ জেগা আমিতো আৰু 36 কিলোমিটাৰমান আঁতৰলৈ গুচি আহিলোঁ আৰু আহিলোঁ কিহত আপোনালোকক এইটো দেখুৱাই দিওঁ এইখন এই বচনটো আমাৰ এই বসন্তকেইটা আমি পাই গ'লোহি তো বসন্তে আজি আমাক চাহ দিছে বহুত আৰু ভালো দিয়কচোন আমি যদি এতিয়া বুলেই দেখোন বা KTM কিবা কিবি লৈ আহিলোহেঁতেন তেলতে আমাৰ বাটো ফুটি গ'লহেঁতেন কিন্তু এতিয়াতো এইখনে আমাক তেলতো বহুত ৰেহাই কৰি দিছে সেইখিনি পইচা আমি ধুনীয়াকৈ খাই বৈ এনজয় কৰি যাবলৈ পাৰিম তো পাৰি স্প্লেণ্ডাৰ লৈ হৈছে শ্বিলং ট্ৰিপ এটা মাৰি দিব পাৰি সেইটো বঢ়িয়া আপোনালোকৰ পাৰে যি আছে আপোনাৰ ওচৰত যি আছে সেইখন তাতে সন্তুষ্টতা ওচৰত যি আছে আৰু বেলেগৰ ওচৰত কিন্তু আপোনাৰ ওচৰত যোনটো যিখন আছে সেইখনেৰে দিয়ে আপুনি যে পাৰে ফুৰিব তো নেক্সট আমি এখন লৈ আৰু ক'ৰবালৈ যাম এয়া আজি ষ্টাৰ্ট কৰিছোঁ সেইটো কাম কিন্তু হোৱাই নাই শৰ্মাদা সোমাব কামটো কৰি ল'ব তাৰপিছত আমি আৰু নেক্সট আপোনালোকক দেখুৱাই গৈ থাকিম তো বসন্তীয়ে আমাক আজি বহুত হেল্প কৰিলে হেল্প নহয় আৰু পাৰি সেইটোকে দেখুৱালোঁ তো ইয়াৰ পৰা আমি আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিম এয়া আপোনালোকক দেখুৱালোঁ বৰাপানী লেক ভিউ পইণ্ট আমাৰ ইয়াতে এইটো জেগাত আমি প্ৰগ্ৰেমত যে আহিছিলোঁ তেতিয়া সেইটো জেগাত পতা হৈছিলে আৰু সেইডোখৰ জেগাও বহুত ধুনীয়া তাতে এয়া দেখিছে আপোনালোকে সৰুকৈ দেখিছে বাৰু পূৰা স্পীড যোনখন গৈ আছে ইয়াত ব'টিং হৈ থাকে তো আপোনালোকে আহিব পাৰে দামটো অলপ বেছি বাৰু দেই তো মানে এনজয় কৰোঁ বুলি ক'লে আহিব পাৰে আৰু তো তাতে আজি নাযাওঁ আৰু সেই 2-3 দিন থাকিয়ে গ'লোহি তো ভাল জেগা আহিব পাৰে আমি আজি গুচি আহিলোঁ আৰু মনটোও ভাল লাগে যিহেতু এনেকুৱা জেগালৈ আহিলে প্ৰকৃতিৰ মাজত অলপ টাইম কটাই গ'লে মনটো ফ্ৰেছ লাগে তো ব'লক পাছৰখিনি আমি পাছত আপোনালোকক দেখুৱাই গৈ থাকিম আৰু এটা জেগা ৰখি দিলোঁহি এতিয়া বৰ্তমান চাওক দোকান দিয়া ষ্টাইল চাওক এইপিনে খানা চানা চলি আছে চাগে দেই নাজানো আৰু এইটো নেক্সট এটা ভিউ পইণ্ট কিন্তু ইয়াতকৈ আগৰটোত বেছি ভাল পোৱা যায় আৰু ইয়াত এতিয়া আমি কোৱাই খাই লওঁ কোৱাই মানে শৰ্মাদা কি খাইছে কোৱাই মানে তামোল মৌ এখন মাৰি লওঁ যিহে ঠাণ্ডা গৰমটো উঠাই লওঁ তো ইয়াত ৰখিলোঁ অলপ টাইম কোৱাই খাই ল'লোঁ তো অলপ তামোল খাই আছোঁ আৰু তামোলত অলপ চূণ লগাই লৈ পূৰা দি দিছোঁ তো এতিয়া গৰমটো উঠাই আনিব সেইটো কাৰণে ইয়াত পোৱা যায় ইয়াত উঠাই নাযায় भाई कैसे हो क्या हाल चाल क्या है দেখিবলৈ পাইছে গোটেই মুখ ৰঙা হৈ গৈছে তো খাই ল'লোঁ অলপ গৰম উঠাই ল'লোঁ এতিয়া গৈ থাকোঁ আৰু নেক্সট যি হয় দেখুৱাই যাম আৰুতো বেছি দেখুৱাবলৈ নাই আপোনালোকক এইটো দেখুৱালোৱে যিখিনি আছিলে এতিয়া এই আৰু তামোল খাই অলপ গৰম উঠাই লৈ জুচটো উঠাই লৈ আৰু নেক্সট বলক গৈ থাকোঁ আৰু তো পুৱাই খাই অলপ গৰম উঠাই ল'লোঁ এই নেক্সট এতিয়া আমি আহি অলপ ম'ম' খাই দিওঁ ম'ম' গৰম উঠিব কেইটা रुपया का होगा 50 চিকেন ম'ম' খাই দিওঁ ম'ম' অলপ গৰম চুপ চিকেন ম'ম' না
আহিব পাৰে, আপোনালোকেও খাব পাৰে ধুনীয়াকৈ। এয়া হ'ল মানে বৰাপানী লেকৰ পৰা আহি এইটো ব্ৰিজৰ ওচৰত ইয়াত আমি ৰখি দিলোঁ এতিয়া অলপ টাইম। তো খানা পিনাটো মেইন ন। এয়া গৰম গৰম ম'ম' আৰু এয়া দাদা বঢ়িয়া। আৰু ভাল লাগিছে। এইটো কি পাত হয় এইটো? ট্ৰেডিশ্যনেল পাত হয় ন। ম'ম'টো পাতত দিছে, এইটোতো আৰু মজাকৈ দিছে একদম গৰম গৰম। এতিয়া খাই লওঁ, খাই তাৰপিছত আকৌ নেক্সট আপোনালোকক দেখুৱাই যাম। আৰু এয়া শৰ্মা দাইটো চিকেন নাখায়তো, সেইকাৰণে তেওঁ ভেজ লৈ আহিছেগৈ। আৰু মইতো চিকেন খোৱা মানুহ ন, চিকেন খাই দিছোঁ। আৰু খুৰা ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো খুৰা, আনলাকি পুফা। হা তোৰ ইয়াতে অলপ টাইম ৰখিলোঁ, কিবা কিবি খাই লওঁ। আমাৰ ৰুটি চুটি। এয়া কি হোটেল? R.N. শৰ্মা হোটেল। শৰ্মা মানুহ যে, সেইকাৰণে শৰ্মা তাতে সোমাইছে আৰু আমাৰ শৰ্মা দাই। তো এতিয়া সোমাই আহি যাওঁ আৰু ইয়াতে। তো কি কোৱা হয় আৰু এয়া আমি আহি পাই গ'লোহি আৰু ৰাতি হৈ গ'ল। ইয়াতে শৰ্মাতে কিবা কাম আছিলে, সোমাই থ'লে ফটকৈ। আৰু সেয়া মীনা বজাৰ চলি আছে। ধুনীয়া লাগিছে, পুৰা লাইটিঙৰ কামা। সোমাই গ'লোঁ এনে, কিন্তু দেৰি হ'ল আৰু আজি, সেইকাৰণে নকওঁ। আৰু বিশেষ যাওঁতে গোটেইখিনি দেখুৱালোৱে, আৰুতো দেখুৱাবলৈও নাই আপোনালোকক। আৰু গুৱাহাটী পামগৈ এতিয়া, আৰু অকণমান টাইমৰ বাদ। তো ভিডিঅ'টো আমি ইয়াতে শেষ কৰি দিলোঁ। তো আপোনালোকে নেক্সট ভিডিঅ' আকৌ পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ। আৰু ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, আৰু কেনেকুৱা হৈছে জনাব।